I'm on my own, broken and alone. I feel the rain crashing down all around. এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখো সপোন নতুন কোনে জুমিছা হিয়াৰ দাপোন এই গাঁও আপোন আপোন অ এই গাঁও নিচে আপোন। পিছে গানটো ঠিকে গাইছে আৰু কিন্তু নেউলা আমি কি এনেকৈ থাকিম নেকি কচোন? মানুহবিলাক কিবা ভাইৰেল হ'ব আছে নেটত টিভিত আমি কি এনেকৈ থাকিম নে কিবা? ব'ল আমিও কিবা এটা কৰোঁ, আমিও ভাইৰেল হৈ যাওঁ নেটৰ জগতত, ইউটিউবৰ জগতত, না কি কোৱা? তাৰ পাছত ক সঁচাকৈ শুনোলা, সঁচাকৈ মানুহবিলাক ভাইৰেল হৈ আছেতো। তই গম পোৱা নাই কিবা? সেইদিনা পুখুৰীত জাপ মাৰি দিছে, সেইটো পূৰা ভাইৰেল হৈ গ'ল। গছৰ ওপৰতে ভিডিঅ' বনাইছে, পূৰা ভাইৰেল হৈ গ'ল, চাৰিওফালে বিয়পি গ'ল। আৰু আমি ইয়াতে ঘৰতে লুণ্ডি বন্দি খাই পেলাই ঘুমে বাগাত দি এতে মৰি পৰি আছোঁ। ঠিক তেনেকা আমিও কিবা এটা কৰিব লাগে, আমাৰো জোচ আহি যায় গাত। আমিও টকা পইচা মান সন্মান ইজ্জত টিভি চিভি উঠা মন, না কি কোৱা? তাৰ পাছততো ক বাবাহঁত। কি নেউলা, কি হৈছে তোৰ? কিবা তাৰ পাছত মাৰি আছা, কথাবিলাকত ধ্যান দিয়া নাই কিবা তই? হৈছে কি? কেছ কি? তাৰ পাছত মানে কি? টকা পইচা মান সন্মান ইজ্জত কৰোৰপতি আমি পইচা আমাৰ। আমি মান সন্মান ইজ্জত পাম, য'তে গ'লে আমাক চালাম মাৰিব মানুহে। টকা পইচা ফ্ৰেম মান সন্মান ইজ্জত ভাইৰেল, আমাক চলাম মাৰিব, আমাক চেণ্ডেল এযোৰ নামাৰে ফ্ৰীতে, বুজলি? তোহন ভাবছা ভাইৰেল হ'ম, টকা পইচা মান সন্মান ইজ্জত কামাম। ভাইৰেল হোৱাটো বহুত কঠিনে, বহুত কষ্ট কৰিব লাগে আৰু বহুত পাপৰ বেলিব লাগে, আৰু তাৰ মাজত বহুত পাপৰ ভাঙিও যায়। বুজি পালি না কথাটো? পাপৰ ভাঙি যায়? এই বুজি নাপালো যা, কি পাপৰ ভাঙি যায়? এই কৈছো তো পাগলা তই কিয় বুজি পোৱা নাই যা। মানে পাপৰ ভাঙি যায় মানে চেণ্ডেল খহি যায়, টকা পইচা খৰচ হয়, বহুত টাইম গুচি যায়, বহুত সময় নষ্ট হৈ যায়, সেইবিলাকে মানে পাপৰ ভাঙি যায়। তই মনত কিজানি ভাবছা দেখোন বাপৰে বাপ এইকেইটা ভাইৰেল হৈ গ'ল, কৰোৰপতি বনি গ'ল, পইচাৱালা বনি গ'ল। একো নাই, এইবিলাক খেতিয়ক মানুহ, কাঠমিস্ত্ৰী মানুহ কৰিয়ে আছে। ঘৰত আৰু এটা বুঢ়া আছে না, সেই বুঢ়াটো আছেতো। এইবিলাক ঘৰৰ মানুহ হয়, মই জানো না কোনে কি পাইছে কি পোৱা নাই। কোনো নাপায় একো। এইবিলাক ভাইৰেল হ'লে কিবা টকা পইচা পায় নেকি কিবা? একো এইবিলাক মতলবেই নাই, জিৰ' বেলেঞ্চ। মিডিল ক্লাছ মানুহ ক'ত টকা পইচা পাব? হিমাত আছে দৌৰি আজি কিবা এটা হ'ল তাইৰ, ইহঁতেতো চেল্ফি মাৰছে, ফটো উঠছে, এইবিলাক কি হ'ব? ভাইৰেল নিউজ চেনেল লাভ এইবিলাক। আজিকালি সঁচা কথা ক'লে মানুহৰ প্ৰব্লেম হৈ যায়, সঁচা কথা ক'ব নাংগে। কিন্তু গৰীব ঘৰৰ মানুহ ভাইৰেল হৈছে, কিবা এটা পাব লাগিছিল, কিন্তু নাই একো নাপায়। সিহঁতৰ কি অৱস্থা হোৱা নাই, কেনেকৈ চলছে, ঘৰ ফুটা, পাক্কা ঘৰ না কেঁচা ঘৰ, ওপৰত খেৰ না টিং, খাবাক লগি চাউল আছেনে নাই, সেইবিলাক খবৰ লোৱা কাৰো সেই নাই, টাইম নাই, আহৰি নাই। নেউলা তই ইমান আঁতি গুৰি কেনেকৈ জানাই? বাপৰে বাপ, তইতো পুৰা ডিটেইলছ লৈ আহিছা যেন লাগছে মোৰে। তোৰ মনত কিবা এটা দুখ সোমাই আছে কিন্তু। মই ভাবছিলো আৰু ঘণ্টা পুৰা মানে কি ভাইৰেল হোৱাৰ পাছত টকা পইচা ইজ্জত মান সন্মান চব পাম, গৰীবী জিন্দগী হাতি যাব, কৰোৰপতি জিন্দগী আহি যাব, গাড়ী ঘোঁৰা চব কুছ আহি যাব। ধেত তেৰিকা, একো নাপাই দেখোন কিবা। মোৰ নাংগে ভাইৰেল বাপা হৰকান্তহঁত। ভাইৰেল গৰীবৰ কোনো ভাইৰেল নহয়, গৰীব ভাইৰেল হ'লে এটা ভাইৰাছ হৈ যায়। কি ক'লি এনেলা কথাটো? মই একো বুজি নাপালো। কি গৰীব মানুহ ভাইৰেল হ'লে কি ভাইৰাছ নেকি? বুজি নাপালো মই। বেটা লেংৰা বৌবৰ চিধা লেঙুৰ, তই বুজি নাপাবি। তোক চিধা দেখাব লাগিব, বল তোক দেখাও ভাইৰাছ কাক কয়। তোক কাহানি ক'লে নহ'ব, চিধা চিনেমাখনে দেখাব লাগিব, বুজলি? তেনেহ'লে বাবা হৰকান্তহঁত মোৰ লগত ব'লা আৰু চিনেমাখন দেখাও ব'লা। ভাইৰাছ কি বস্তু, কেনেহেন প্ৰব্লেমত মানুহ চলি আছে, কি হৈছে কি হোৱা নাই, ব'ল আজি তোক ভালকৈ দেখাই দিওঁ। ক'তে মই নেউলাই। বাপৰে বাপ, নেউলা মৰণ শগ্নি খাৱা বেটা, তই আজি আহিছা বাইৰ খবৰ ল'বাক লগি? বাই তোৰ খবৰ পায়ে থাকোঁ, মায়ে ফোন কৰি থাকে না তোক, তেহেন মই মাৰ পৰা খবৰটো শুনো তোৰ আৰু কি খবৰ ল'ব লাগে? যিহে তোহাৰ ৰাস্তা, পেকে পানীয়ে বোকাই উৰি আহিবও নোৱাৰি নহয়, প্লেন নাই। হ'ব নেউলা বাবা, তোৰ কথা আপি পতালি পেকে পানীয়ে লুতুৰি পুতুৰি হৈ চাবা যাবি, আৰু বাট তাত আহিলে মানে তোক প্লেন লগা হৈছে। ৰাম। পিছে তইতো এনেই নাহা কাৰণটো কচোন, কিবাতো কাৰণতো আহিছা। বাই তই ঠিকে ধৰছা দে, এনেই অহা নাই। মোৰ দুটা পাৰ্টনাৰ আহিছে, কচু আৰু টুপি। মানে ভাইৰেলৰ পিছৰ কাহানীটো
কি হৈছে কি হোৱা নাই, কেনেকৈ চলছে আপুনি, সা সুবিধা অসুবিধা, কি হৈছে কি হোৱা নাই, গোটেইখিনি ইহঁত দুটাক আপুনি অলপ ডিটেইলছলি কৈ দিয়কচোন। অঁ বাইদেউ কওকচোন, কি হৈছিল কি হোৱা নাই, আমাৰো শুনবা মন যায়, জানবা মন যায় কিবা। মাটিতে বহি লওঁ আৰু তোক কাহানীটো কওঁ, ইমান জোৰে তোৰ মোৰ ভাই শুনবা বিচাৰিছা। মই জীৱনত ডাঙৰ ভুল কৰিলোঁ বুজিছা না বাবাহঁত, ভাইৰেল হোৱাটো বহুত ডাঙৰ ভুল। বাপৰে বাপ, সেইদিনাখনৰ পৰা শান্তি পোৱা নাই। 5টা বজাৰ পৰা ৰাতি 8টা বজালৈকে মানুহে মানুহ আৰু মানুহ আহিলে সুধা মুখেতো পঠাব নোৱাৰা। চাহ পানী বিস্কুট চেনি গেছ, কিমান খৰচা, 1 টকাটো ইনকাম নাই। তেওঁ হাজিৰা কৰে 300-250 টকা পায়, সেইদি ঘৰে চলিম না মই এইবিলাক মানুহবিলাকক চাহ পানী গেছ চেছ খৰচা দি পেলাই খৰচ কৰিম কচোন। তোহোনতো জানাই পূৰা খেতিৰ টাইম, ভুই ৰুব লাগে, খেতি কৰিব লাগে, মই খেতি কৰি 2 টকা ইনকাম কৰিব লাগে। সেইবিলাক কৰি পেলাই মই যেনে তেনে ঘৰখন পোহপাল দিওঁ। এইবিলাক টেনশ্যনত জালাত ভাইৰেলত ধান্দাত একো কাম এটা হোৱা নাই। খেতিৰ কাম হৈছে না, ভুই ৰোৱা হৈছে না, ঘৰৰ কাম কাজবিলাক হৈছে। মানুহ আহি আছে, চাহ দিব লাগে, মানুহক ইণ্টাৰভিউ দিব লাগে, কিবা দিব লাগে। মই ভাইৰেল নহয়, এইটো ভাইৰাছ হৈ গৈছে জিন্দগীটো, ভাইৰাছ। মানুহে ভাবছে পূৰা ভাইৰেল হৈছে, টকা পইচা ধন সম্পত্তি ইনকাম কৰছে। নাই, মই সেই নাদৰ ভেকলিয়ে হৈ আছোঁ। যেনেকৈ আছোঁ মই তেনেকৈ আছোঁ। চব এইবিলাক নিউজ চেনেলৰ TRP, নিউজ চেনেলৰ লাভ, আৰু আমাৰ একোৱেই নাই। আমি মিডিল ক্লাছৰ মানুহ এনেকৈয়ে থাকি মৰি পচি যাম বুজিছা না। আমাৰ অকল জীৱনটোত একটা ধান্দা, কৰ্ম কৰিব লাগে। এনেই ওপৰতে ভাইৰেল হৈ পেলাই কোনোবা পইচা পায় আজিকালি। আপুনি মানে বাই একোৱে নাপালে, এনেই আপোনাৰ ভাইৰেল হ'ল মানে, কি কয় বাপা নেওলা, কি পাম কচোন। কষ্ট কৰি মই ভিডিঅ' বনালোঁ, জাপ মাৰলোঁ, ভাইৰেল হ'লোঁ, উল্টাকৈ মোৰ টাইম লছ, খেতি লছ, মোৰ মাথাটোক মই ভাত দিব নোৱাৰোঁ কেথেনবা। ইমান ঝামেলা, ইমান প্ৰব্লেম, মানে কৈছোঁ কি মই ভাইৰেল নহয়, ভাইৰাছ হৈ গৈছে জিন্দগীটো। কোনোবাই না ঘৰত চাউল নাথাকে, কোনোবাই না কেৰাচিন তেল নাথাকে, কোনোবাই দালি নাথাকে, ওপৰৰ ছতৰ পৰা পানী পৰে, এই টিঙৰ সেই ওপৰৰ পৰা পানী পৰে, সেইবিলাক খবৰ ল'বা কোনো পৃথিৱীৰ মানুহ নাহে। কিন্তু পানীত যে কি জাপ মাৰলোঁ, মাটিটো হৈ পেলাই ভাইৰেল হৈ গ'লোঁ, তাতেও ঝামেলা। ৰাম মই জীৱনত চবচে ডাঙৰ ভুল কৰিলোঁ বুজিছা না। এই জাপ মাৰিব নাগিছিল, মোৰ কামবিলাকো হৈ গ'ল হয়। খেতিৰ টাইম, খেতি কৰিবই পৰা নাই, মই ভুই ৰুবই পৰা নাই, ভুই ডাঙৰ হৈ গ'ল, হাল মাৰিবই পৰা নাই পথাৰত। এইবিলাকতে ফচি আছোঁ, এইবিলাকতে ঝামেলাতে মৰি আছোঁ মই। এই ভাইৰেল টাকা পইচা কিবা হ'ব কিবা দিব, চব মিছা এইবিলাক। আৰু সেই কি কয়, এতিয়া বাংলাদেশৰ পৰা নিউজ চেনেল এটা আহিব, তোহোনো ওচৰত থাকবিচোন বুজিলি। এই চিন্তা নাই, আমি থাকিম দে, হ'ব দে। গোটেই কথা বলচোন, আগফালে বাৰান্দাত বল, তাতে নিউজটো হ'ব বোলে, তাতে ইণ্টাৰভিউটো ল'ব। বাইদেউ, আমি আহিছোঁ চিধা বাংলাদেশৰ পৰা, আৰু আমাৰ চেনেলটোৰ নাম হৈছে জামা টিভি। কি ভাই টুপি, কিবা বোলে জামা টিভি, এইটো আৰু কেনে নাম? চেনেলৰ মালিকে কিজানি পাইজামা পিন্ধিছিল, সেইকাৰণে পাইজামা দিবা পাহেল লাগ কিজানি, জামা দি দিলাক জামা টিভি। বাইদেউ আপুনি কওক, এতিয়া আপোনাৰ ফেমাছ হৈ পেলাই একদম কেঁচে লাগছে, কেনেকুৱা লাগিছে আপোনাৰ ফেমাছ হৈ পেলাই? কি ক'ম ভাইটি, ভালেই লাগছে, কিন্তু বাম্পাৰ খৰচা হৈছে, বহুত টকা খৰচা হৈ গ'ল মোৰ। নক'ব আৰু চবকে চাহ জলপান দি, ভাত দালি চব্জি, নক'ব বাপৰে বাপ, চেনি গেছ, এতিয়া খৰিতে বনাই আছোঁ, বহুত খৰচা হৈ গৈছে। চব মানুহ আহি আছে গৈ আছে, ইণ্টাৰভিউ দি আছোঁ, বহুত টকা খৰচা হৈ গ'ল মোৰ, মানে নক'ব আৰু। তো আপুনি ইমান সাহসী, আপুনি কেনেকৈ কৰিলে, মানে পানীত জাপটো কেনেকৈ মাৰিলে, কেনেকৈ কৰিলে আপুনি? আই কেনেকৈ কৰিলে মানে, মই চিধা ভৰি দি কৰিলোঁ, ভৰিতে ভগৱানে ভৰি দিছে মোক, ভৰি দি দৌৰি পেলাই জাপ মাৰি দিলোঁ। বাইদেউ আপুনি ইমান ডাঙৰ কাম কৰিলে, আপোনাক চৰকাৰে কি দিছে? দিছে কিয় নিদিব, বাবাজীকে ঠুল্লু দিছে আমাক। তো বাইদেউ আপোনাক বাবাজীকে ঠুল্লুটো পাই পেলাই কেনেকুৱা লাগিছে? ঐ বেটা সঘনে কামৰণ নহয়, বাবাজীকে ঠুল্লু মানে ঘটিটো দিছে। আপোনাৰ এই ভাইৰেল হওঁতে, এই ভিডিঅ'টো বনাওঁতে কিমান টকা খৰচা হৈছে বাইদেউ, আমাক দৰ্শকক জনাব নেকি অলপ? নিশ্চয়, কিয় নজনাম। প্ৰথমতে মোবাইল কিনিলোঁ, তাৰপিছত নেট পেক ভৰালোঁ, জাপ মাৰিলোঁ, কাপোৰ লেতেৰা হ'ল, কমৰৰ বিষ হ'ল, তাৰপাছত দুনিয়াভৰ মানুহ আহিলে, একমাহ কণ্টিনিউ মানুহ, 5টা বজাত সাৰ পাব লাগে, 5টা বজাৰ পৰা লাইন, ইণ্টাৰভিউ, চেলফি, চাহ জলপান, চেনি গেছ, আটা ময়দা, গেলামাল দোকানত বাকী লাগি গৈছে, পথাৰত যাব পৰা নাই, খেতি কৰিব পৰা নাই, এইবিলাকতে ব্যস্ত হৈ গৈছোঁ। মানুহটো কাঠ মিস্ত্ৰী কৰে, প্ৰব্লেম, কেইটকা ইনকাম কৰিব? মানুহটো 200-300 ইনকাম কৰে, এই চাহ জলপান মানুহক চাহ দিওঁতে গুচি যায়। বাইদেউ আমাৰ চেনেলৰ দৰ্শকসকলে চাব বিচাৰে আপুনি জাপটো কেনেকৈ মাৰিছিলে, একবাৰ জাপটো মাৰি দেখাই দিব নেকি? ভাই ৰিপৰ্টাৰ ভাই, আপুনি অহা সময়ত কেনেকৈ আহিছিলে? আপোনাৰতো পাছ নাই, আপুনিতো তাঁৰ কাটা জাপ মাৰি পেলাই আহিছিলে, তেনেকৈ মই জাপ মাৰিছিলোঁ। আপুনিতো গম পাব লাগে, তাঁৰ কাটি জাপ মাৰি পেলাই কেনেকৈ আহে, কিন্তু বাংলাদেশৰ মানুহটো গম পায় না। য়েছ ৱাই নট, আমিতো ভালকৈ জানো।
তো হ'ব ৰিপৰ্টাৰ ভাই, আপুনি বহুত মোৰ বিষয়ে গম পালে, জানিলে, এইটো নিউজ চেনেল উঠাই দিব। খাবাক লগে একো নাই, চাউল তাউল নাই, ঘৰ চৰ ফুটা ভাঙা, আপুনি এইটো পূৰা নিউজ চেনেলত কৈ দিব বাংলাদেশত। কিবা যদি বাংলাদেশৰ পৰা সাহায্য পাই যাওঁ, এতিয়া মোৰ মাথাটো আহিব, ভাত চাত নাপালে জাৰু দি মাৰিব মোক, ক'ব এতিয়া ভাইৰেল হৈ পেলাই কি কৰিছা তই। হ'ব দিয়ক, আপুনি যাওক এতিয়া। কেমেৰা পাৰ্চন ফক্কৰ আলীৰ লগত মই জাবৰা আলী। তো বাইদেউ বহুত বহুত ধন্যবাদ আপুনি ইণ্টাৰভিউটো দিয়াৰ কাৰণে। তো ৰিপৰ্টাৰ ভাই, আপুনিতো যোৱা সময়ত তাৰ কাটা জাপ মাৰি যাব লাগিব। তো তেতিয়া আপুনি মোৰ কথা মনত পেলাব কিন্তু দেই, কেনেকৈ মই জাপ মাৰিছিলোঁ। বাইদেউ আপুনি ঠিক কৈছে। তেনেহ'লে বাইদেউ বিদায় এতিয়া, যাওঁ দিয়ক। দেখছা নীলা, তোক কৈছোঁ দিনটো ইমান খাই কৰি থাকিব লাগে। কি ক'ম, মই ভাইৰেল হৈ পেলাই পাগলা হৈ গৈছোঁ আৰু ভাইৰাছ হৈ গৈছোঁ। চব মানুহ মোৰ তাত আহে, এইবিলাক কৰি থাকে। কি ক'ম তহঁক, তই গম পালি, চব দেখা পালি, তহঁক আৰু বুজাবলগীয়া একো নাই ন। বাইদেউ চব বুজিলোঁ, চব দেখিলোঁ, যি ভাবিছিলোঁ চব জিৰ' বেলেঞ্চ। মই এইবিলাক কৰিছিলোঁ যে ভাইৰেল হ'লে কৰোৰপতি হৈ যায় বুলি, টকা পইচা ধন পাতি পায়, কিন্তু আপুনিতো ভাইৰাছ পাই গৈছে। কাম বন নহ'ল নিচিনা দিনটো ইমান খাই কৰি থাকিব লাগে, বুজিছা না। বহুত দুখ, বহুত টেনশ্যন দে, বাপৰে বাপ। হ'ব দে, তোৰ ঘৰত যায় থন। বন্ধুসকল, মই নেওলা, আপোনালোকে ভাইৰেলৰ ধান্দাত নাথাকিব। ভাইৰেলে কি দিয়ে দেখিছেনে আপুনি, আৰু সদায় কৰ্ম কৰি যাওক, আগুৱাই যাওক। জয় আই অসম। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব কিন্তু নাপাহৰিব দেই বন্ধুসকল।